হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ ভালেই আৰু এতিয়া দেখিছে ল'ৰা খেলি আছে। মই খেলি ভিডিঅ' এটা মানে কৰিছোঁ, মানে বস্তু এটা দেখুৱাম বুলি ভাবি আছোঁ। তাকে আপোনালোকক দেখুৱাওঁ। এইফালে ল'ৰা শুই আছে, ল'ৰাকে দেখুৱাম বুলি ভাবিছিলে, কিন্তু এতিয়া উঠিলে যিহেতু এনেকৈ দেখুৱাওঁ। এইফালে মোবাইলটো থৈ দিওঁ। এয়া ল'ৰা খেলি আছে পিক চাইডে। এয়া ল'ৰা পিছফালে পাছত কৰি পেন্ট পিন্ধাবলৈ আছেই। নহ'লেকে মানে আপোনালোকক মানে মই কি বুলি কয় বস্তু এটা দেখাম বুলি ভাবিছোঁ। নিজে মানে কাপোৰ এযোৰ কৰিছিলোঁ, মানে কি কৰিছিলোঁ দেখাইছোঁ। কাপোৰযোৰ হৈছে এইযোৰ মানে উকাযোৰা আছিলে মিক্স পাটৰ, যি মিছ'ৰ পৰা লৈছিলোঁ। এইযোৰ মানে কি চিম্পুল আছিলে, সেইটো কাৰণে মানে ভাবিলোঁ এনেই চিম্পুলকৈ বোলো পিন্ধিলোৱে, মানে পিন্ধাৰ পাছত আকৌ মানে আজিকালি ওলাইছে নহয়, দেখিছেনে লেডিজ যে লগাই লৈ যে তাকে মানে এনেকৈ খুব দেখিছোঁ মানুহক মানে কৰা। তাকে ভাবিছোঁ মই বোলো কৰোঁ বুলি, মানে কৰিলোঁ কাপোৰযোৰ। আপোনালোকক বোলো দেখুৱাওঁ কেনেকুৱা লাগিছেনো। পিন্ধি মেলি নেদেখুৱাওঁ, পিছত ভিডিঅ' যদি এনেই পিন্ধোঁ তেতিয়া ভিডিঅ' কৰি দেখাম। এতিয়া মানে পিন্ধি দেখাবলৈ দিগদাৰ হ'ব, ল'ৰাও এপিনে উঠিলে। সেইটো কাৰণে এইখন হৈছে মেখেলাখন। চাওকচোন ডিজাইনটো কেনেকুৱা দিছে ক'ব। এয়া তলত এনেকৈ গোল গোলকৈ তিনিপাৰ দিছোঁ আৰু ওপৰত এনেকৈ এপাহ লগাই দিছোঁ। কেনেকুৱা দিছে ক'বচোন। এইখন হৈছে মেখেলাখন, যোৰা হয় মানে। তাৰপৰা ব্লাউজটো চিম্পুলকৈ থৈছোঁ। মানে এইটো হাত চুটি কাপোৰ দিছে, কম আহিছিলে কাৰণে চুটিকৈ চিলাইছিলোঁ মানে। তাৰপৰা এনেকৈ বেক চাইডে এনেকৈ চাৰিচুকীয়া দি এতিয়া মই হাতত লগাই দিওঁ এনেকৈ তিনিপাহ এনেকৈ এইফালে, আৰু বেক চাইডো এনেকৈ তিনিপাহ লগাইছোঁ। কেনেকুৱা হৈছে ক'ব। আৰু হৈছে চাদৰখন এইখন সম্পূৰ্ণ কমপ্লিট কৰিহে দেখুৱাইছোঁ, মানে সম্পূৰ্ণ হোৱাৰ পাছত। এয়া দহি বাতিছোঁ, ৰেড এণ্ড ব্লেক হৈছে, আৰু ইয়াৰ আঁচটো এনেকৈ দিছোঁ। চিম্পুল কৰোঁতে কৰিম বুলি ভাবি মানে হেভিয়ে হোৱা নিচিনা হৈ গ'ল আঁচটো। ছাইডটো কিবা পতিচতি লগাই দিম ভাল লাগিল, কিন্তু প্ৰথম কৰিছোঁ যিহেতু সেইটো কাৰণে এনেকৈ থৈ দিলোঁ। পিছত আকৌ কৰিলে ভালকৈ পতিচতি দি লগাম আৰু। এইফালে দেখিছে এনেকৈ তিনিপাহ টিপা দি দিছোঁ, হেংকৈ দিছোঁ এইফালে। কেনেকুৱা হৈছে জনাব। এয়া কাপোৰযোৰ দেখাইছোঁ। ইয়াত লেজি দিয়া লিখিবলৈ ভাল লাগিলে হয়, বা এনেকৈ পতিচতি টাইপৰ দিয়া নহ'ল যে এনেকৈ চিম্পুলকৈ থৈ দিলোঁ। পিছত আকৌ মানে কৰিলে এয়া মানে এইটোকে দেখুৱাম বুলি ভাবিছোঁ কেনেকুৱা লাগিছেনো বোলো। তাকে মানে উকাকৈ পিন্ধি আছিলোঁ, দুবাৰমান পিন্ধি মেলি তাৰপিছত এনেকৈ চবেই কৰা দেখিছোঁ নহয়, সেইটো কাৰণে নিজেও বোলো কৰি চাওঁ। সেয়া কৰিলোঁ অলপ অলপকৈ, মানে মুঠতে সম্পূৰ্ণ হ'ল আৰু। এতিয়া সেয়াই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ'টো ইমানেই, কেনেকুৱা লাগিছে আপোনালোকক ক'লে কমেণ্ট কৰি জনাব। আৰু ল'ৰা খেলি আছে, নেদেখুৱাওঁ আৰু তাক এতিয়া। সকলো বাই বাই।